নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো ভাল। থাম্বনেইল দেখি গমেই পাইছে নহয়, যোৱাকালি আমি সাই বাবা মন্দিৰলৈকে গৈছিলোঁ। মোৰ ভিডিঅ'টো আপলোড কৰা নহ'ল, মই আজিহে আপলোড কৰিছোঁ। আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। আপোনালোকে এনেকৈ মোক মৰম দি যাব। আজি এয়া আমি সাই বাবাৰ গেটৰ ভিতৰলৈ সোমালোঁ। এইখন মেইন গেট হয়। এয়া লিখা আছে সাই বাবা মন্দিৰ। এয়া আমি ভিতৰ সোমাই আহিলোঁ। মন্দিৰৰ চাৰিওফালটো চাওকচোন, দেখিবলৈ ইমান ধুনীয়া। এতিয়া আমি দোকানলৈ আহিলোঁ। ইয়াতে আমি এতিয়া ধূপ চাকি ল'ম। এয়া আমি ধূপ চাকি ল'লোঁ। এতিয়া আমি চাকি ধূপ জ্বলাই লওঁ। আগতে ভিতৰত চাকি জ্বলাব দিয়ে, কিন্তু ধূপ জ্বলাব নিদিয়ে। ধূপৰ কাৰণে বাহিৰ চাইডে দিছে। সেইখিনি আৰু আপোনালোকক নেদেখালোঁ। এয়া সাই বাবাৰ মূৰ্তি হয় বাহিৰৰ। ইয়াতে দৰ্শন কৰিলোঁ। কৰি এতিয়া আমি ভিতৰলৈ যাম। চাওকচোন, গছৰ পুলিবিলাক ইমান ধুনীয়াকৈ ৰুইছে আৰু ইমান চফা, দেখিলে ইমান ভাল লাগে। সঁচাকৈ মন্দিৰবিলাক এনেকৈ চাফ চিকুণকৈ ৰাখিলে মনবিলাক বিৰাট ভাল লাগে। এয়া আৰতি হৈ আছে। আমি এতিয়া আৰতি চাবলৈ যাম। আৰতি হৈ আছে। আমি ভিতৰলৈ যাম এতিয়া। আৰতি হৈ গ'ল। এতিয়া আমি সকলোৱে শাৰী পাতিছোঁ। এজন এজনকৈ দৰ্শন কৰিব লাগে। ইয়াতে একেলগে যাব নিদিয়ে। একেলগে গ'লেও ভিৰ হয়। এজন এজনকৈ দৰ্শন কৰি আছে। আমাৰ দৰ্শন হৈ গ'ল। এতিয়া আমি ভোগ ৰুমলৈকে যাওঁ, ভোগ গ্ৰহণ কৰিম। মন্দিৰ ওপৰত, মন্দিৰৰ তলত ভোগ বিতৰণ কৰে। এয়া আমি ভোগৰ ৰুমলৈ আহিলোঁ। চাওকচোন, বাইদেউহঁতে ইমান ধুনীয়াকৈ ভোগ বিতৰণ কৰি আছে। এয়া মই ভোগ ল'লোঁ। আজিৰ ভোগত আছে খিচাৰি। এয়া খিচাৰি চাওকচোন, দেখিবলৈ ইমান ধুনীয়া আৰু ইমান টেষ্টি। এয়া হ'ল আজিৰ ভোগ। এয়া ভোগ খাবলৈ ওলাইছোঁ। আপোনালোকেও অলপমান খাওক, ময়ো খাওঁ। এয়া মোৰ ডাঙৰ ল'ৰা ভোগ গ্ৰহণ কৰি আছে। আজিলৈ আমি ইমানতে সামৰিলোঁ। বাই বাই।